অভূতপূৰ্ব মৰম যিটো মই পাই আছোঁ এইটো কোনো টকা পইচা দি তুলনা নহয়। BPF दोलोनि बिजाथिलाइ गथायनाय गोग्गोम हाबाफारि। शुद्ध कुमार बसुमतारीनि बिजाथिलाइ गथायनाय हाबाफारियाव सुबुंनि बाना। 37 नं सिडली बियाबनि जानो गोनां उफ्रा बिसायख'थिनि थाखाय BPF दोलोखौ हेफाजाब होनो थाखाय लोब लोब रायजो राजाफोरा बिजाथिलाइ गथायनाय हाबाफारियाव बाहागो लायो। बेनिनो दिनै BPF दोलोनिफ्राय शुद्ध कुमार बसुमतारीया चिरां जिल्ला बेंगिरिनि मावख'आव बिजाथिलाइ गथायबाय। बे हाबाफारियावनो BTCनि बारग' चिफ हाग्रामा महिलारि आरो लोगोसे गोबां BPF हान्जानि दैदेनगिरि मावथि सोद्रोमाफोरा हेफाजाब होयो। 37 नं सिडली उफ्रा बिसायख'थिनि BPFनि बिजाथि शुद्ध कुमार बसुमतारीया खौरां बिजोङाव मा फोरमायखो फै जों आबुङै मिथिना लानि। ৰাইজৰ ৰিকুৱেষ্টত আৰু পাৰ্টি ইণ্টাৰেষ্টত মই আজি নমিনেশ্যন দিব গৈ আছোঁ। ৰাইজৰ সেৱা কৰিবলৈ মই ওলাই আছোঁ এতিয়া। আৰু ইমান অভূতপূৰ্ব মৰম যিটো মই পাই আছোঁ এইটো কোনো টকা পইচা দি তুলনা নহয়। আৰু মই মোৰ এটা দৃঢ় বিশ্বাস আৰামছে জিকি যাম। কিমান ভোটত একজেক্টলি কোৱাটো মুস্কিল হয়। তেওঁলোকৰ নিচিনা তেওঁলোকে কি কৈছিলে যোৱাকালি 70,000 ডিফাৰেঞ্চত জিকিব। 70,000 যদি ডিফাৰেঞ্চেই হয়, আমাৰ ধৰক ভোট আছে কিমান 2,15,000, 80% মেক্সিমাম পল হ'ব। 80% মেক্সিমাম পল হ'লে কিমান হ'ব 1,70,000 মান। তেওঁলোকে যদি 70,000 ডিফাৰেঞ্চেই পায়, আমি দেখোন একোৱে নাপাম। এইটো কি লজিকেল নহয়। মই গৰ্বিতভাৱে নকওঁ যে ইমান ভোট পাম, ইমান ডিফাৰেঞ্চত মই জিকিম। কিন্তু ৰাইজৰ যিটো মৰম চেনেহ, যিটো আশীৰ্বাদ, মই ডেফিনেটলি মই দেখি আছোঁ যে আমি তেওঁলোকতকৈ অলপ হ'লেও বেছি পাম আৰু জিকি যাম। দাদা, এটা প্ৰশ্ন হৈছে যে বিগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ কাৰণে আপোনালোকে হাৰিল বুলি ৰাজনৈতিক মহলত চৰ্চিত হৈছে। এইবাৰৰ দেখা গৈছে উপ নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী দিছে। সেই প্ৰাৰ্থী আপোনাৰ কাৰণে কিবা এই লোকসভা নিৰ্বাচনৰ ফলাফলত হেঙাৰ হ'ব নেকি? আমাৰ পাৰফৰ্মেঞ্চ আপোনালোকে দেখিছে যোৱাবাৰ। আমি চিধা নকওঁ যে কংগ্ৰেছৰ কাৰণে আমি হাৰিলোঁ, অমুকৰ কাৰণে আমি হাৰিলোঁ, এইটো নহয়। ফেক্টৰ চাৰিওফালে থাকে, ডিফাৰেণ্ট ফেক্টৰ্ছ থাকে। তবে এইটো কথা ঠিক, কংগ্ৰেছৰ ইয়াত তেনেকুৱা প্ৰেজেঞ্চ নাই। যোৱাবাৰ MP সমষ্টিত গোটেই সমষ্টিত তেওঁলোকে 1 লাখ চামথিং পাইছিলে। এই LACত আমাৰ চিডলি LACত 11,000 মান পাইছিলে তেওঁলোকে। কিছুমান থাকিবই ভাই, চব পাৰ্টিৰে অলপ চলপ থাকিবই। এইবাৰ কিন্তু কংগ্ৰেছৰ ভোট more than 50% কিন্তু আমাৰ এই LACত ভোট নিদিয়ে, তেওঁলোকে দিব বঙাইগাঁৱত। তো কংগ্ৰেছে ইমান ভোট নাপায়। হয়, বৰষুণটো একো ডাঙৰ ফেক্টৰ নহয় আমাৰ ৰাইজৰ কাৰণে। ৰাইজ একদম ডিটাৰমাইণ্ড যে এইবাৰ BPFক যেনেকৈ হওক জিতাব লাগে। 25ত BTC চৰকাৰ গঠন কৰিব লাগে BPF। কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত 56 বছৰ পিছতো এই অঞ্চলত একো ৰাস্তা ঘাট, স্কুল, কলেজ একো হোৱা নাছিলে। হৈছিল জানো? আপোনালোকে জানে। হাগ্ৰামাচাৰ এই BTC সৃষ্টি কৰাৰ পিছত 15 বছৰৰ ভিতৰতে চব কিছু কৰিছে। স্কুল, কলেজ, ইউনিভাৰ্চিটি, হাবি জাবি যত যি উন্নয়নমূলক কাম তেওঁ কৰিছে 15 বছৰৰ ভিতৰত। আৰু এইবাৰ আমি কি দেখিছোঁ, বিপৰীত পক্ষে তেওঁলোকে 5 বছৰ হ'বলৈ গৈ আছে আৰু কেইটামান মাহ বাকী আছে। তেওঁলোকে কিবা কৰিছে দেখক। এখন প্ৰাইভেট ভেঞ্চাৰ স্কুল চৰকাৰী কৰিব পাৰিছে, পৰা নাই। ৰাস্তা ঘাট, বেলেগ উন্নয়নমূলক কাম দেখিছে ক'ৰবাত? দেখা নাই। কালি মিছা প্ৰতিশ্ৰুতি, হয়নে নহয়? গোটেই মিছা। মই A to Z মই ক'বলৈ নাযাওঁ কিমান মিছা কথা কৈছে, ৰাইজে বুজি পাইছে। NDAৰ প্ৰাৰ্থীগৰাকী যে আছে তেখেতে ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিলে। সেই সময়ত দেখা গৈছে যে BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মিনিষ্টাৰ অশোক সিংঘাল, প্ৰমোদ বৰকে আদি কৰি যিসকলে চবে এটা কথাই কৈছে যে BPFৰ যি 17 বছৰীয়া শাসনকাল, 15 বছৰৰ শাসনকালত ইয়াতে কেৱল অশান্তি, সংঘৰ্ষ, হত্যা, অপহৰণ আৰু বাদে একো হোৱা নাই। মই কুৱেশ্যন বুজি পাইছোঁ। 17 বছৰৰ কথা আজিৰ পৰা আপোনালোকে নক'লেই ভাল। বহুত আমনি লাগে। 17 বছৰ শুনি আমনি লাগিছে। সেইটো কথা কৈ থাকিব নালাগে। আৰু এই যে NDA তেওঁলোকৰ উদ্দেশ্য হ'ল, তেওঁলোকৰ হিডেন এজেণ্ডা থাকে। আমাৰ এই ৰাজ্যত BTC অঞ্চল যিহেতু আমাৰ কাৰণে বনোৱা হৈছে অট'নমাছ কাউন্সিল, ইয়াত ৰিজনেল পাৰ্টিৰহে কাম, নেশ্যনেল পাৰ্টি ইয়াত একো কাম নাই।
আজি UPPL ৰিজনেল পাৰ্টি হ'ব পাৰে, কিন্তু তেওঁলোকে ইণ্ডিয়া এলায়েন্সত থাকি পেলাই নেশ্যনেল পাৰ্টিৰ লগত এটা এলায়েন্সত আছে, যিহেতু তেওঁলোকৰ মানে ইয়াতে কোনো কাম নাই, তেওঁলোকে কাম কৰিব নোৱাৰে ভৱিষ্যতে। গতিকে অল্টাৰনেটিভ কি ৰিজনেল পাৰ্টি হিচাপে অনলি BPF, আৰু কৰিছেও BPF-এ। তো আমি ভয় নাখাওঁ, দিল্লী, দিছপুৰ, কোকৰাঝাৰ যিমানে ফ'ৰ্চ এপ্লাই নকৰক, ৰাইজক টকা পইচা দি কিনিব নোৱাৰে। ৰাইজ একদম ডিটাৰমাইণ্ড। ইভেন UPPL-ৰ বহুত সদস্য আমাৰ লগত আছে, কংগ্ৰেছৰ বহুত সদস্য আমাৰ লগত আছে, BJP-ৰ বহুত সদস্য আমাৰ লগত আছে। তেওঁলোকে আমাক ভোট দিব, আৰু বহুত বহুত ধন্যবাদ তেওঁলোকলৈ। তেওঁলোকে এই মুহূৰ্তত যে এই ডিচিশ্যন লৈছে, মই আন্তৰিক মই মানে অন্তৰৰ পৰা মই ধন্যবাদ দিছোঁ তেওঁলোকক। আপুনি প্ৰাৰ্থিত্ব পোৱাৰ পিছত চন্দন বৰ্মাৰ ঘৰ বাপচি হোৱাৰ এটা খবৰ ওলাইছে, এইটো তেওঁৰ কথা, আহিব পাৰে, ৱেলকাম কৰিব। কিয় নকৰিম, চবেই ৱেলকাম। আমাৰ এইটোৱেই নীতি, চবকে লৈ আমি চলিম। ধন্যবাদ।